নমস্কাৰ বন্ধুসকল, অৰ্পিতা সাজগৰ হেয়াৰ এণ্ড মেকআপ একাডেমি চেনেলৰ পৰা মই অৰ্পিতা আপোনালোকক জনাইছোঁ পুনৰ স্বাগত মোৰ চেনেললৈ। বন্ধুসকল, আজি মই কোনো স্পেচিয়েল হেয়াৰ ষ্টাইল লৈ অহা নাই। আজি মই লৈ আহিছোঁ ফ্ৰণ্ট পাফ, কিয়নো বহুতকেইটা হেয়াৰ ষ্টাইলত আমি এনেকৈ ফ্ৰণ্ট পাফৰ বহুত প্ৰয়োজন হয়। সেইকাৰণে আজি মই অকল ফ্ৰণ্ট পাফটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম। প্লিজ আপোনালোকে ভিডিঅ'ৰ শেষলৈকে থাকিব। মই প্ৰথমতে ছেকশ্যনটো দেখাই আছোঁ। সেম আগৰ ভিডিঅ'ৰ নিচিনা, আগৰ হেয়াৰ ষ্টাইলৰ নিচিনা চেণ্টাৰ প্ৰফাইলৰ পৰা ইয়াৰ টু ইয়াৰ ছেকশ্যন, আৰু এই ছেকশ্যনটো শেষ হ'ব ইয়াৰৰ ঠিক পিছফালে। both side সেম হ'ব। আৰু পিছফালে মই এটা বেক ডি ছেকশ্যন বনাইছোঁ, যাৰ ডেপথ হৈছে 2 fingers আৰু বহলটো হৈছে ৰিচিশ্যন পইণ্টৰ পৰা ৰিচিশ্যন পইণ্টলৈকে। বাকীকেইটা চুলি মই এটা পনিটেইল বনাইছোঁ। এই পনিটেইলটো দি আপোনালোকে যিকোনো হেয়াৰ ষ্টাইল বনাব পাৰিব। তবে আজি মই অকল দেখাম ফ্ৰণ্ট পাফ। প্ৰথমতে মই বেক ডি ছেকশ্যনটো মই ক্ৰছ বেক কমিং কৰিম। ক্ৰছ বেক কমিং মই 2 ফিংগাৰলৈকে কৰিম। তাৰপিছত ইউজ কৰিম স্বাৰ্জকফাৰ টাফট স্প্ৰে। এতিয়া মই ফ্ৰণ্টত আৰু এটা ফ্ৰণ্ট ডি ছেকশ্যন বনাম, যাৰ ডেপথ হ'ব 2 ফিংগাৰ আৰু বহলটো হ'ব ৰিচিশ্যন পইণ্টৰ পৰা ৰিচিশ্যন পইণ্টলৈকে। এই ছেকশ্যনটো মই ভালকৈ কম কৰি তাৰপিছত বেক কমিং কৰিম। এতিয়া মই ফ্ৰণ্টত যেনেকৈ ইয়াৰ টু ইয়াৰ এটা ছেকশ্যন হৈছে, ঠিক তেনেকৈ ফ্ৰণ্টতো তেনেকৈ এটা ছেকশ্যন হ'ব এনেকৈ। এই ছেকশ্যনটো বাৰু মই পিছত দেখাম। এতিয়া কি হ'ব, এতিয়া ফ্ৰণ্ট ডি ছেকশ্যনৰ পৰা অলপ চুলি লৈ আৰু এনেকৈ ডায়েগনেল এটা ছেকশ্যন বনাম, আৰু এই ছেকশ্যনটো আমি বেক কমিং কৰিম। সেইফালটো ভালকৈ দেখিব। পাফৰ দূৰৰ পৰাই আমি ছেকশ্যনটো উঠাম। এইটো ছাইডেও আমি বেক কমিং কৰিম। অকল ৰুট এৰিয়াতে আমি বেক কমিং কৰিম। এতিয়া ফ্ৰণ্টৰ পাৰ্টটো ইজিলি ওলাই আহিব। চাওক, ইজিলি ওলাই আহিছে আমাৰ ফ্ৰণ্ট পাৰ্টটো। ভালকৈ কম কৰি পিছত বেক কমিং কৰিম। ফ্ৰণ্টৰ ছেকশ্যনটো ছেম হ'ব। আমাৰ এইটো মিডিল ছাইডৰ যোনটো ছেকশ্যন মই এতিয়া বেক কমিং কৰি আছোঁ, এইটো ছেকশ্যনৰ চুলিৰ পৰা আমি আৰু এটা ডায়েগনেল ছেকশ্যন বনাম। ভালকৈ চাব। এইটো ফ্ৰণ্ট ছেকশ্যনৰ পৰা এনেকৈ মই ডায়েগনেল এটা ছেকশ্যন বনাম। তাতে কি হ'ব, এই ছাইডৰ ছেকশ্যনৰ চুলিটো আমাৰ পাফৰ ওপৰত আহিব, তেতিয়াহ'লে এটা গেপ দেখা নাযাব।
সেম বেক কমিং কৰি সব কাটা চুলি আমি পিছফালে লৈ আহিম। বন্ধুসকল এইটো ভিডিঅ' চাই তোমালোকে যদি ফ্ৰণ্ট পাফ বনাব পাৰা তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সেম সেকশনটো ফলো কৰিছা আমি এনেকৈ আকৌ বেক কমিং কৰিম। বন্ধুসকল তোমালোকে এইটো সিচুৱেশ্যন চাই ভয় নাখাবা। সব কেইটা চুলি যেতিয়া বেক কমিং হৈ যাব আৰু পিছফালে ধুনীয়াকৈ যেতিয়া কম কৰা হ'ব তেতিয়াহ'লে ধুনীয়াকৈ ফিনিচিংটো আহি যাব। এতিয়া মই ফ্ৰণ্টৰ দু সাইডৰ চুলিটো একেলগে লৈ ভালকৈ কম কৰি আকৌ আমি বেক কমিং কৰিম। এতিয়া আমি সব কেটা চুলি একেলগে ধৰিম আৰু ধুনীয়াকৈ ভালকৈ কম কৰিম। এইটো ফিনিচিং দিবলৈ অলপ টাইম লাগিব। একেলগে এনেকৈ ধৰি পেলাই আমাৰ ধুনীয়াকৈ কম কৰিব লাগিব। তাৰপিছত আমি ষ্টিল ক্লিপ লগাই বব পিন লগাই দিম। অলপ টাইম লৈ ফ্ৰণ্ট সাইডটো আমাৰ কম কৰিব লাগিব। এয়া হ'ল ফিনিচিং লুক। তাৰপিছতো তোমালোকে পিছফালে পনিটেইলটো যিকোনো নিজৰ ইচ্ছামতে যিকোনো এটা হেয়াৰ ষ্টাইল বনাব পাৰা। আমি অলপ সাইন স্প্ৰে লগাই দিম আৰু টাফটৰ ফিক্স স্প্ৰে লগাই দিম। বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি মোৰ ভিডিঅ' চাই তোমালোকে ফ্ৰণ্ট পাফ বনাব পাৰিছা তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। তাতে মই নতুন নতুন হেয়াৰ ষ্টাইল লৈ তোমালোকৰ ওচৰলৈ আহিব পাৰিম। থেংক ইউ ছ' মাছ। ভালে থাকিবা।